কৃষ্ণ 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 মাধৱ মাধৱ জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰে নাহি কেউ পাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰ একো কৰহ প্ৰণাম বাৰ একো কৰহ প্ৰণাম। মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজন আৰু মাধৱ গুৰুজনৰ চৰণত শিৰ থৈ প্ৰভু ভগৱন্তৰ চৰণলৈ সেৱা ভাগি আগবঢ়োৱা হৈছে। প্ৰভু তুমি কৃপা কৰি আছা সকলোকে, জগত চৰাচৰ জগতকে কৃপা কৰি আছা, সকলোকে চৈতন্য প্ৰদান কৰি তুমি জীৱন্ত কৰি ৰাখিছা। প্ৰভু তোমাৰ চৰণতে শৰণত লৈ আমি আজি মহাপুৰুষ কৃপালু গুৰু বিৰচিত কীৰ্তন পুথিভাগৰ পাষণ্ড মৰ্দন ভাগি আমি কিছু ইয়াতে পাঠ কৰিবলৈ ব্যৱস্থা কৰিছোঁ। আমি ইয়াত পাঠ কৰি যাম, লগে লগে আমি কিছু কথা বুজিবৰ কাৰণে চেষ্টা কৰিম। কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ ৰাম 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 ৰাম। শ্ৰী শ্ৰী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় স নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে। বসুদেবসুতং কৃষ্ণং কংস সানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরি রাম 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 মূকং করোতি বাচালং পঙ্গুলং গয়তে গিরিম যৎকৃপা তমহং বন্দে পরমানন্দ মাধবম। কৃষ্ণ রাম 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 রাম। আজি আমি মহাপুৰুষ শংকৰ গুৰুজনাৰ বিৰচিত পাষণ্ড মৰ্দনৰ আৰম্ভ কৰিব খুজিছোঁ। হয়, আমি এইখিনি কথা আমাৰ নিজৰ বোধজ্ঞানে কৰা নাই। আমি আমাৰ অতিকৈ শ্ৰদ্ধাৰ পুণ্যশ্লোক প্ৰমোদ শইকীয়া প্ৰভুজনাৰ মুখহন্তে পদ্মমুখে যিখিনি কথা আমি ব্যাখ্যা শুনিছিলোঁ সেইখিনি কথাকে মনত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে আৰু সেইখিনিকে আওৰাবৰ কাৰণে এইখিনি কৰা হৈছে। কৃষ্ণ মাধৱ, ভুল ত্ৰুটি হ'ব পাৰে, সেয়া তেৰাৰ ভুল নহয়, এইটো ভুল হ'লে আমাৰহে হ'ব। কৃষ্ণ, গতিকে সেই পুণ্যশ্লোকগৰাকীৰ চৰণলৈ সেৱা ভাগি আগবঢ়াই আমি আৰম্ভ কৰিব খুজিছোঁ। হে ৰাম কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দিতা নে দিবা কাণ। কৃষ্ণ মাধৱ, আমি কীৰ্তনৰ যি সুৰ সেই সুৰ আমি ল'ব খোজা নাই বা আমি নোৱাৰোঁ, সেইখিনি ল'বলৈ সমৰ্থ নহয়, কেৱল পঢ়ি যাম পদবন্ধে। এয়া ঘোষণি কৰা হৈছে কি যে কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নেদিবা কাণ। এতিয়া কলিৰ ধৰ্ম হৈছে কি? হৰি নাম জান। কলিৰ ধৰ্ম হৈছে হৰি নাম। এতিয়া ধৰ্ম বুলি ক'লে হয় যিটোক আমি ধৰি থাকোঁ সেইটোৱে ধৰ্ম। আমাৰ যুগ আছে চাৰিটা: সত্য, ত্ৰেতা, দ্বাপৰ, কলি। প্ৰতি যুগতে একোটা যুগৰ ধৰ্ম থাকে। যেনেকে কোৱা হয় সত্য যুগে আমাৰ ধ্যান থাকে, দ্বাপৰত থাকে সত্য, ত্ৰেতাত থাকে আমাৰ যাগ যজ্ঞ, দ্বাপৰত আকৌ আহিলে পূজা। এই কলিত আমাৰ কি আহিব? কলিৰ ধৰ্ম হৈছে হৰি নাম, অৰ্থাৎ ঈশ্বৰৰ নাম গুণ লীলাসমূহ যেতিয়া আমি কীৰ্তন কৰি শ্ৰৱণ কৰিম, সেই কলি ধৰ্ম। অন্য যাগ যজ্ঞ পূজা পাতল ইয়াত নাই। পাপীৰ নিন্দাত নেদিবা কাণ। যদি কোনোবা পাপীয়ে নিন্দা কৰে সেইটো কাণ নিদিবা। এতিয়া পাপী মানে কোনবিলাকে? যিবিলাকে কয় যে কলিকালত কি ঈশ্বৰৰ নাম লৈ আছে সেইবুলি নিন্দা কৰে, বা যিসকল লোকে ঈশ্বৰৰ নাম লোৱাৰ কাৰণে নিন্দা কৰে তেওঁলোকে পাপী। এতিয়া সেই কথাখিনি আমাক ঘোষণি কৰিছে। এতিয়া আমি পাষণ্ড মৰ্দনৰ মূল পদলৈ যাওঁ। কহিলা সুকে বেদান্তৰ মৰ্ম, শুনা পৰীক্ষিত কলিৰ ধৰ্ম। কলিহে শ্ৰেষ্ঠ চাৰি যুগ মাজে, প্ৰশংসে কলিক জ্ঞানী সমাজে। এতিয়া কহিলা সুকে বেদান্তৰ মৰ্ম,
যে শুকে বেদান্তৰ মৰ্ম তত্ত্বখিনি কৈছে। বেদান্তৰ মানে বেদৰ পাছৰ যিখিনি বস্তু সেয়া বেদান্তৰ। গতিকে শুকে কাক কৈছিলে? শুকে পৰীক্ষিতক কৈছিলে। শুকে পৰীক্ষিতক কিয় কৈছিলে? প্ৰথম কথা হ'ল কি, যেতিয়া পৰীক্ষিতে শাপগ্ৰস্ত হৈছিলে যে তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। তক্ষকে দংশন কৰিব। এতিয়া কলি সেই তক্ষকে যে দংশন কৰিব, এতিয়া কিয় কৰিলে? সেই সাপটো কিয় হ'ল? যে পৰীক্ষিত কলিৰ প্ৰাৰম্ভতে হয়, দাপৰৰ অন্তত যেতিয়া কলিযুগ আহিবলৈ লৈছে, সেই সময়তে পৰীক্ষিত ৰজা হৈছে। পৰীক্ষিত অতি ধাৰ্মিক আছিলে, কিন্তু যুগৰ যি ধৰ্ম, সেই যুগৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত তেওঁ মুক্ত হ'ব পৰা নাছিলে। অৰ্থাৎ কলিয়ে তেওঁকো মৰ্দন কৰিছিলে। যিহেতু তেওঁ কলিক কাটি মাৰি শেষ কৰিম বুলি লৈছে, যে কলিক মই শেষ কৰিম, কিন্তু শেষত অনুনয় বিনয় কৰোঁতে কলিক তেওঁ ৰাখিলে। ক'ত ৰাখিলে? যে য'ত জুৱা হয়, য'ত বেশ্যাগমন থাকে, য'ত ধন থাকে, য'ত সোণ থাকে, এইবিলাক জেগাত কলি থাকিবলৈ তেওঁ স্থান দিলে। কাৰণ কলিৰ প্ৰতি তেওঁৰ প্ৰীতি হ'ল, যেতিয়া কলিয়ে তেওঁক হাতে ভৰি ধৰিছিলে। সেইখিনি কথা আছে ভাগৱতত, চমুকে কোৱা হৈছে। গতিকে ইমান শুদ্ধ সত্যবাদী, যি কৃষ্ণৰ বংশৰ, যি পাণ্ডৱৰ বংশৰ আমাৰ পৰীক্ষিত, তেওঁক কলিয়ে কেনেকে পালে? যেতিয়া তেওঁ সেই সময়ত মৃগয়া কৰিবলৈ মন গ'ল, মৃগয়া এটা ৰাজধৰ্ম আছিলে, যে ৰজা হ'লে মৃগ মাৰিবলৈ যাব লাগে। সেই ধৰ্ম তেওঁ পালন কৰিবলৈ বুলি তেওঁ যেতিয়া ভঁৰালত গ'ল, গৈ পেলাই তেওঁ চালে যে মই এটা মুকুট পিন্ধি যাম। তেতিয়া সোণৰ মুকুট এটা দিলে। সেয়া জৰাসন্ধই পিন্ধা মুকুট আছিল বুলি কোৱা যায়। যিয়ে নহওক, সেই মুকুটটো পিন্ধাৰ লগে লগে পৰীক্ষিতৰ গাত কলি সোমাল। কাৰণ তেওঁ কৈ থৈছিলে যে কলিক স্থান দিছিলে সোণত থাকিব। যেতিয়া তেওঁৰ মুকুটটো যেতিয়া পিন্ধিলে, তেতিয়া কলি যেতিয়া সোমাল, তেওঁৰ মূৰত যেতিয়া কলি বহিলে, তেতিয়া মৃগয়া কেৱল যাওঁতে, সেই ঋষিজনৰ নামটো মই পাহৰিলোঁ এতিয়া, সেই ঋষিজনৰ আশ্ৰমত গ'ল। যাওঁতে ঋষিয়ে ধ্যানমগ্ন হৈ আছিলে, কিন্তু কলিৰ প্ৰভাৱত দুৰ্মতি হৈ পৰীক্ষিতে ভাবিলে যে ঋষিজনে মোক অৱজ্ঞা কৰিছে, মই এজন ৰজা আহিছোঁ। তেতিয়া তেওঁ লগে লগে ক'লে, কাষত এটা সাপ পৰি আছিলে, এই মৰা সাপটোকে ঋষিটো ডিঙিত মেৰাই থৈ গুচি আহিলে। এতিয়া সেই সাপডাল কি? সাপডাল হৈছে কলি। গতিকে কলি সেইটো প্ৰতীক, তাতনো মৰা সাপটো ক'ৰ পৰা আহিলে? গতিকে সেই সাপডাল যেতিয়া মৰাই থৈ মেলিয়াই থৈ আহিলে, ঋষিয়েতো যোগ কৰি আছে, গম নাই, সঁচাকৈ ঋষিয়ে যোগ সাধনা কৰি আছিলে। পুতেক যেতিয়া আহিলে, খুব শৃংগী আছিলে পুতেকৰ নাম, আহি দেখিলে যে দেউতাৰ ডিঙিত এডাল মৰা সাপ থৈছে। লগে লগে শৃংগীয়ে ধ্যান কৰি গম পালে যেটো পৰীক্ষিতে কৰিছে। লগে লগে তেওঁ সাও দিলে যে তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। তক্ষ হৈছে সৰ্পৰ ৰজা। সৰ্পৰ যিটো ৰজা বুলি কোৱা হয় তক্ষক, বিষাক্ত সাপে দংশন কৰিব। সেই তক্ষকক ইয়াতে আছে আৰু পৃথিৱীতে আছে, তেওঁ আচলতে পাতালত থাকে। যিয়ে নহওক, সেইটো এটা বেলেগ কাহিনী, সেইটো এটা বেলেগ আলোচনা কৰিম। যেনে তক্ষকে দংশন কৰিব। যেতিয়া তক্ষকে দংশন কৰিব বুলি ক'লে, তেতিয়া লগে লগে কিন্তু পৰীক্ষিতে গম পোৱা নাই। সেই সময়তে ঋষি যেতিয়া ধ্যানৰ পৰা উঠিলে, উঠি পেলাই তেতিয়া পুতেকৰ পৰা যেতিয়া গম পালে যে মোৰ ডিঙিডাল সাপ মেলাই থোৱা আছিলে, আৰু ই সেই ৰজাজনক সাও দিলে, তেতিয়া ক'লে যে ৰজাক সাও দিব নাপায়, কাৰণ ৰজা যদি নাইকিয়া হৈ যায়, তেতিয়া প্ৰজাসকলে বিলাই বিপত্তি হ'ব। ইতিমধ্যে পৰীক্ষিত গ'ল, গৈ পেলাই মুকুটটো আকৌ ভঁৰালত থলে। ভঁৰালত থৈ পেলাই তেওঁ ৰাজসভাত বহিলে। বহি পেলাই তেওঁৰ মনটো বেয়া লাগিছে যে মই কি কাম কৰিলো, মনটো ভাবিছে, কাৰণ তেওঁ কলিটো আঁতৰি গ'ল মূৰৰ পৰা।
সেই সময়তে ঋষি আহিলে, ঋষি আহি পেলাই ক'লে যে এনেকে মোৰ ডিঙিত সাপ এডাল মাৰি থোৱা আছিলে, ৰজাক ক'লে, গতিকে এতিয়া মোৰ পুত্ৰই এনেকুৱা হৈ তোমাক শাপগ্ৰস্ত কৰিলে। তেতিয়া পৰীক্ষিতে কিন্তু ভয় খোৱা নাই, পৰীক্ষিতে ভয় খোৱা নাই। তেওঁ ক'লে হয় মই উচিত দণ্ডই পাইছো। আৰু পৰীক্ষিতে সেই সময়ত তেওঁৰ কুলপুৰোহিত, আকৌ নামটো মই পাহৰি যাওঁ আজিকালি, বশিষ্ঠ আছিল সম্ভৱ বা যিয়ে নহওক, কুলপুৰোহিতক সুধিলে যে কি কৰা যাব। তেওঁ কুলপুৰোহিতে ক'লে যে বিভিন্ন উপায় আছে, তুমি ৰাজ হেৰি কৰি পেলাই তুমি এই সাপটো মোচনৰ কাৰণে এটা ব্যৱস্থা কৰা। কি ব্যৱস্থা কৰিম? তেতিয়া বিভিন্নজনে ক'লে, ৰাজকুমাৰলৈকে, ঋষিয়ে ক'লে কোনোবাই যে তুমি যোৱা তপস্যা কৰা, কোনোবাই ক'লে তুমি পূজা কৰা। কি হ'লে সময় নাই, 7 দিনৰ ভিতৰত পৰীক্ষিত যাবগৈ, পূজা কৰিলে বহুত বছৰ লাগিব। এনেকে ভিন্ন আলোচনা কৰিবৰ কাৰণে তেওঁ কি কৰিলে, ৰাজসিংহাসন ত্যাগ কৰি তেওঁ গংগাৰ তীৰত বহিলে। গংগাৰ তীৰত বহি আলোচনা কৰি আছে, কি হ'ব কি নহ'ব, মই কেনেকে উদ্ধাৰ পাম। বিভিন্নজনে বিভিন্ন দিছে, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বিভিন্ন বিধান দিছে। ইতিমধ্যে কলি আহিলেই, কলিকাল আহিলে, গতিকে ইয়াত জ্ঞান মাৰ্গ কৰ্ম মাৰ্গে কাম নিদিয়ে, যাই কি নহওক। যেতিয়া সেই কথাখিনি তাতে আলোচনা বিলোচনা হৈ আছে, তেতিয়া শুকমুনি আহিছে। শুকমুনি আহি পেলাই সেই পৰীক্ষিতৰ ওচৰলৈ আহিলে, কি হ'ল বোলে, এনেকুৱা তেনেকুৱা হ'ল, মই শাপগ্ৰস্ত হলো, এতিয়া মই উপায় বিচাৰি পোৱা নাই। তেতিয়া শুকমুনিয়ে ক'লে যে হ'ব, ইয়াৰ উপায় দিয়া হ'ব। তুমি যিটো ভয়, আমাৰ মৃত্যু ভয়টো আচলতে সকলো মানুহৰ এটা ডাঙৰ ভয় হৈছে মৃত্যু ভয়। কাৰণ মৃত্যু ভয় এনেকুৱা এটা ভয়, যিটো ভয়ৰ পৰা মানুহে মুক্ত হ'ব নোৱাৰে। মৃত্যু হ'ব একেবাৰে খাটাং কথা, মানুহ মৰিবই। জন্ম যেতিয়া হয়, মানুহ জন্মৰ লগে লগে মৰণটো আহি থাকে। জন্মৰ এদিনৰ পাছতে আমাৰ আয়ুসকাল এদিন কমি যায়। সূৰ্যৰ লগতে আয়ুশ্ৰী হৰে বুলি কয়। কেনেকৈ? সূৰ্য যেনেকৈ পূব ফালে উদয় হৈ পেলাই পশ্চিম ফালে অস্ত যায়, তেনেকে জন্ম হোৱাৰ লগে লগে আমি ক্ৰমে ক্ৰমে ক্ষণে ক্ষণে আমি কলৈ যাওঁ? মৰণৰ ফালে গৈ থাকো, কিন্তু আমি গম নাপাওঁ। আমি ভিন্ন ধৰণে আনন্দ কৰি থাকো, কৰিব লাগিব, কিন্তু ঈশ্বৰ তত্ত্বটো বুজিব লাগিব যে কিয় আমি মৰিম। এই মৰিম বুলি অহা যিটো ভয়, সেই ভয়টোৱে মানুহক বৰ পীড়া দিয়ে। সেই ভয়ৰ পৰা আঁতৰিবৰ কাৰণে আত্মতত্ত্ব লাগিব। সেই আত্মতত্ত্বটো হৈছে কি? যে আমাৰ দেহটো জড়, আমাৰ দেহটো গৰ্ভস্থত হোৱা দেহটোত পিতৃ আৰু মাতৃৰ সংযোগত দেহটো গঠন হ'ল, কিন্তু দেহটোহে গঠন হ'ল। যেতিয়া দেহটো গঠন হোৱাৰ পাছত তাক আমি কথা পাতিব পৰা অৱস্থা চৈতন্য কৰাটো হৈছে জীৱ অংশ গাৱে গাৱে প্ৰৱেশিলা বুলি গুৰুজনাই কৈ গৈছে। অৰ্থাৎ ভগৱন্তৰ যি শক্তি, পৰমাত্মাৰ যি শক্তি, সেই শক্তি আমাৰ ইয়াত আহি সোমায়। আৰু যাক আমি আত্মা হ'ল, জীৱাত্মা হ'ল, আৰু সেই আত্মাটো সোমোৱাৰ লগে লগে আমি কথা ক'ব পৰা হ'লো, খাব পৰা হ'লো, বব পৰা হ'লো। যদি সেই আত্মাটোৱে দেহত অৱস্থান কৰে, লগে লগে দেহটো প্ৰস্ফুটিত হয়, দেহটো চৈতন্য হয়, হাত ভৰি লৰাব পৰা হয়। কিন্তু সেই বস্তু দেহটোৱে পাহৰি যায় যে মোক কোনে কৰিলে, মই স্বতন্ত্ৰ বুলি ভাবে। স্বতন্ত্ৰ নহয়, আমিবিলাক স্বতন্ত্ৰ নহয়, আমি ঈশ্বৰহে স্বতন্ত্ৰ। এতিয়া ঈশ্বৰৰ অনুগ্ৰহতে আমি কাম কৰি আছো। এতিয়া আমাৰ কাম কৰিছে এই দেহটোক পৰিশুদ্ধ পৰিমাৰ্জিত কৰিবৰ কাৰণে আমি যিটো আত্মা, সেই আত্মাটোক যেতিয়া আমি চিনি পাম, আত্মাটোক চিনি পোৱাৰ লগে লগেই আমাৰ আহি যাব কি? আমাৰ সেই আত্মাটো চিনি পোৱাৰ লগে লগে আমি দেহৰ তত্ত্বটো গম পাম যে মই দেহ নহয়, মই দেহত থাকো। এতিয়া মই বোলা বস্তু আহি যায়। এতিয়া মই মানে কি? মই মানে আত্মা। সেই আত্মাটো আজি এইটো দেহত আছে, কাইলৈ সেইটো দেহলৈ গুচি যাব, যিটো গীতাই কৈছে। যেনেকে আমি কাপোৰ এখন, পুৰণা কাপোৰ এখন এৰি পেলাই নতুন কাপোৰ এখন লওঁ, তেনেকে আত্মাটোৱে এই দেহটো এৰি গুচি যাব। দেহটো যেতিয়া নিষ্কৰ্ম হৈ যাব, দেহটো যেতিয়া কৰ্ম নাইকিয়া হৈ যাব, কাৰণ পঞ্চভৌতিক দেহাৰে গঠিত এই দেহটো ক্ষয় হবই, লয় হবই, এইটো খাটাং কথা। কিন্তু দেহটোৱে লৈ যাব, মই লৈ নাযাওঁ, মই আকৌ বেলেগত যাম। এতিয়া মই ক'ত যাম?
সেই মই কলৈ যাম, মই বোলে আত্মাতে কলৈ যাম, সেইটো কোনে কৰিব? এই দেহটোৱে কৰাব লাগিব। কেনেকৈ কৰাব লাগিব? যে দেহটোৱে যদি আমি কহাওঁতে বওঁতে কৰ্ম কৰোঁতে যদি ঈশ্বৰৰ নামত কৰোঁ বা ঈশ্বৰৰ নামতে সংকৃত কৰোঁ, তেতিয়া দেহটোৱে ভাল কাম কৰিব, বেয়া কাম নকৰে। আৰু যেতিয়া ভাল কাম কৰিব তেতিয়া আত্মাটোৱে আনন্দ পাব, আৰু আত্মাটো আনন্দ পাই পেলাই সি এই ঘৰটো এৰি পেলাই বেলেগ এটা ঘৰ যাওঁতে সি ভাল অৱস্থাত যাব, বা সি পৰমাত্মা য'ৰ পৰা জীৱাত্মা আহিছে তালৈ যাবলৈ চেষ্টা কৰিব। গতিকে সেইকাৰণে দেহটো কোৱা হয় মানুহৰ দেহটো সাধন দেহ, বা যি কি নহওক এই সাধন দেহটো যেতিয়া আমি এৰিম, আৰু এৰি দিয়াতে মৃত্যু। এতিয়া মানুহে ভয় কৰে মৰিবলৈ, মই মৰিম, মই নমৰো কেতিয়াও, মোৰ দেহাটোহে মৰিব। মৰিবলৈ কি ভয় আছে? দেহটো আছে কাৰণে বিকাৰ আহিবই, ৰোগ আহিবই, মই নমৰো। এই যে মই নমৰো বুলি ভাৱটো আহিব লাগিব, সেইটোৱে হৈছে অভয়। সেই অভয়টো কেনেকে পাম? আমি অভয় চৰণ বুলি কওঁ। যেতিয়া আমি কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিম, কৃষ্ণই আমাক অভয় দিব। সেইকাৰণে কৃষ্ণৰ চৰণ দুখনে অভয়, য'ত ভয়ৰ পৰা মুক্ত কৰিব পাৰে। গতিকে সেই সুকে পৰীক্ষিতক সেই অভয় দিছিলে, আৰু অভয় দিবলৈ আহিছিলে। আৰু সেই অভয়টোকে ভাগৱতত কৈছে ব্ৰহ্ম জ্ঞান। ব্ৰহ্ম মানে কি? পৰম ব্ৰহ্ম। এই যে ব্ৰহ্মতত্ত্ব জ্ঞান, সেই ব্ৰহ্ম জ্ঞানটো পৰীক্ষিতক সুকে দিছিলে। এইখিনিতে এটা কথা আমাৰ মনলৈ আহিছে। আমাৰ পুণ্যশ্লোক দেউতাই বৰ সুন্দৰকৈ কথাখিনি কয়, আমি তাৰ ধৰিয়ে কথাখিনি কৈ আছো। তেখেতে কোৱা কথাখিনিকে মনত পেলাই পেলাই চেষ্টা কৰিছো, ভুল ত্ৰুটি হ'বই, নোহোৱাকে নাথাকে। এতিয়া আমাৰ যে পৰীক্ষিতে আগত সুকে কবৰ কাৰণে কিয় আহিলে, আৰু ভগৱন্তৰ সিও এক লীলা। পৰীক্ষিতে তৰুণ বয়সতে, ডেকা কালতেই পৰীক্ষিতে দেহত্যাগ কৰিব লগা হ'ল। পৰীক্ষিত ইমান ধাৰ্মিক থকাৰ পাছতো আমাৰ মনত পৰীক্ষিতে বৃদ্ধ অৱস্থা নাপালে, পৰম আয়ুস তেওঁ কিয় নাপালে? গতিকে সেই কথাটো আমাৰ এনেকেই মনত পৰিছে, দেউতাই কোৱা মতে, যে ভাগৱতখন যেতিয়া ব্যাসে শুকক ক'লে ভাগৱত পৃথিৱীত প্ৰচাৰ কৰিব লাগিব, ভাগৱত ধৰ্ম কলি যুগৰ পৰম ধৰ্ম, ভাগৱতক আশ্ৰয় কৰিলো। কাৰণ জ্ঞান মাৰ্গ কৰ্ম একো নাথাকে। কিয় নাথাকে? যে যি জ্ঞান মাৰ্গ আৰু কৰ্মৰ মাৰ্গ আদিতে ভগৱন্তৰ দিছিলে যুগবিলাকত, যিহেতু ইয়াত ধ্যান কৰিব লাগিব, ইয়াত পূজা পাতল কৰিব লাগিব, কিন্তু তেওঁলোকে সেইখিনি কৰাৰ পাছতো ঈশ্বৰৰ নাম ললেহে সুখাং হ'ব, অৰ্থাৎ তেওঁলোকে ফলপ্ৰাপ্তি হ'ব। এতিয়া কথা হ'ল কি, যেতিয়া ভগৱন্ত পুৰুষে দেখিলে সত্য তেতিয়া দাপৰৰ পাছত কৰি আহি আছে, মানুহবিলাকে পৰম পদ প্ৰাপ্তি হোৱা নাই। কাৰণ পূজা কৰি যোগ সাধন কৰি পেলাই পৰম ব্ৰহ্মৰ বা বৈকুণ্ঠলৈ যাব নোৱাৰে। তাত ছিদ্ৰ থাকি যায়, নানানটা ছিদ্ৰ থাকি যায়, নিয়ম নীতি, দেশ কাল পাত্ৰ, পূজা ভাগ কৰিবলৈ হ'লে বহুত থাকে, সেইবিলাক পালন কৰা সম্ভৱ নহয়েই। আৰু সেই যুগতেই সম্ভৱ নহয়, এতিয়া কলি যুগতো বাৰু সম্ভৱেই নহয়। গতিকে সেই অসম্ভৱকো সম্ভৱ কৰিব যেতিয়া নোৱাৰি, গতিকে মানুহলৈকে যাব নোৱাৰে। সেইকাৰণে সেই অসূয়াটো দূৰ কৰিবৰ কাৰণে যিটো ভগৱন্তই লীলা কৰি সেই সময়ত দিছিলে, সিও এক অন্য এক কাহিনী। যিয়ে নহওক সেইটো আমি পাছক আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল কি, যে সেই পৰম ব্ৰহ্মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই যেতিয়া সগুণ সাকাৰ ৰূপে দৈৱকীৰ গৰ্ভত কৃষ্ণ ৰূপে অৱতাৰ হ'ল লীলা কৰিবৰ কাৰণে। আৰু কিয় লীলা কৰিবৰ কাৰণে অৱতাৰ হ'ল? যে আমি কলি যুগত অল্পায়ু মানুহে 100 বছৰ খুব বেছি জীয়াই থাকে, আজিকালি 60-70 বছৰতে মানুহে পৰলোক গমন কৰিব লগা হয়। ইমান কম সময়ৰ পিছত 12,000 বছৰ, ইমান বছৰ তপ যোগ সাধনা যি আছিল, জ্ঞান মাৰ্গ কৰ্ম কৰিব নোৱাৰে কাৰণে একমাত্ৰ উপায় হৈছে ঈশ্বৰৰ নাম ল'ব লাগিব। এতিয়া ঈশ্বৰৰ নাম কি ল'ব? এতিয়া ঈশ্বৰৰ নাম ল'বৰ কাৰণে ঈশ্বৰ লীলা কৰিব লাগিব। ঈশ্বৰ মানে কি? পৰম ব্ৰহ্মৰ গুণ, পৰম ব্ৰহ্মৰ লীলা। গতিকে তেওঁ লীলা কেনেকে কৰিব? নিৰ্গুণ নিৰাকাৰ লীলা কৰিব নোৱাৰে। সেইকাৰণে তেওঁ সগুণ সাকাৰ ৰূপে কৃষ্ণৰ ৰূপে অৱতাৰ হৈ তেওঁ পুতনা বোধতে আৰম্ভ কৰি পেলাই নানান ৰাক্ষসীক মাৰি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি এই যে লীলাবিলাক কৰিলে, কৰি শেষত যেতিয়া তেওঁ বৈকুণ্ঠত যাব লগা হ'ল, তেতিয়া উদ্ধৱে কৈছিলে যে মই এতিয়া প্ৰভু অকলে থাকিব লাগিব। বোলে নহয়, তুমি থাকা। বোলে মই লৈ গলো, কি লৈ গলো? এই শ্ৰী ধৰ্ম ধৃতি শৌচ, অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ যিবিলাক নীতি নিয়ম আছিলে,
এই সকলোবিলাক মই সামৰি লৈ গ'লো আৰু থৈ গ'লো মোৰ লীলাসমূহ। অৰ্থাৎ মোৰ লীলা গুণানুকীৰ্তনবিলাক ইয়াত কৰি থাকিলে মানুহেই মুক্তি পাব বা মানুহে মোক্ষ প্ৰাপ্তি হ'ব। সেইকাৰণে তেওঁ সেই কামখিনি কৰিলে। সেই কামখিনিতে লীলা গুণানুকীৰ্তন কৰিব লাগিব। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধখনো ভগৱন্তৰে লীলা। তাতে অৰ্জুনৰ মাধ্যমৰ যোগেদি ভগৱন্তই এক শৰণ দিলে যে সৰ্ব ধৰ্ম ত্যাগ কৰি মোকেই শৰণ লোৱা, মোকেই ভজা, অন্যক নাভাবিবা। এই যে গীতাত ক'লে সৰ্বধৰ্ম ত্যাগী মামেক শৰণম বুলি ক'লে, সেইটোৱে যে ক'লে যে সকলো ধৰ্ম মানে যোগ জাত পূজা পাতল সকলো ত্যাগ কৰি মোকেই লোৱাচোন, মই সকলো মুক্তি দিম। আৰু সেইটো হৈছে একশৰণ তত্ত্ব। এক শৰণ, এক মানে কি কৃষ্ণ, কৃষ্ণতে আমি অৰ্পি দিব লাগিব। কৃষ্ণতে অৰ্পি দিলে আমি সকলো পাম। কাৰণ দেৱ দেৱতাক আৰম্ভ কৰি সকলো বস্তুখিনি ভগৱন্ত পৰম ব্ৰহ্মই সৃষ্টি কৰা। যি সৃষ্টি কৰিছে আমি সৃষ্টিকৰ্তাজনক কৰোঁ, সেই বুলি তেওঁ একশৰণে ক'লে। এতিয়া কথা হ'ল কি, কোৱাৰ পাছত মানুহে একশৰণীয়া হোৱাৰ পিছত আমাক পুণ্যশ্লোক দেউতাই কয় যে একশৰণ হোৱাৰ পিছত কি কৰিব, ভগৱানক পূজা কৰিব কেনেকে, যাগ যজ্ঞ কৰিব নে, সাধনা কৰিব নে, বলি দিব নে, কি দিব। ইতিমধ্যে ব্যাসে ইতিমধ্যে কি কৰিছিলে, সেই বিভিন্ন বলি বিধান কৰিছিলে। তেওঁ দুখ পাই আছিলে। সেই সময়ত নাৰদে আহি কৈছিলে, আহি যে তুমি দুখ কৰি আছা কিয়? বোলে হয় মই দুখ কৰিছো, বুজি নাপাওঁ। বোলে তুমি ইমানবিলাক কাম কৰিলা, হাঁহ ছাগলী কাটি মাৰি এইবিলাক কৰিলে, অনৰ্থ কৰিলে, এতিয়া তুমি দুখ পাবাই। গতিকে তুমি কি কৰিব লাগিব, যে কলিকাল আহিল, গতিকে আমি কৰিব লাগিব যে ঈশ্বৰ নাম লীলা গুণানুকীৰ্তন কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগিব। বোলে সেই ব্যৱস্থাটো কেনেকে কৰিম? বোলে তুমি প্ৰণয়ন কৰা কিবা এখন। বোলে কি প্ৰণয়ন কৰিম? সেয়া ভাগৱত প্ৰণয়ন কৰিবলৈ ক'লে। যে য'ত ঈশ্বৰ লীলা গুণ কীৰ্তন থাকিব, তাকে গাই বা শ্ৰৱণ কীৰ্তন কৰি মানুহে মোক্ষ প্ৰাপ্তি হ'ব বা মানে ভয়ৰ পৰা দূৰ হ'ব। সেই যে ভাগৱত কৰিলে, সেইকাৰণে ভাগৱতক কয় পুৰাণ সূৰ্য সম ভাগৱত। সকলো পুৰাণবিলাকক ঢাকি এতিয়া সূৰ্য হ'ল। সেইকাৰণে কোৱা হয়, গুৰুজনাই কৈছে কীৰ্তনত কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলে বিদিত। যেতিয়া কৃষ্ণ সূৰ্য ওলাল, যেতিয়া দ্বাপৰ অন্তত কলি আৰম্ভ হোৱাৰ আগে আগে কৃষ্ণ যেতিয়া ওলাল, সূৰ্য ওলাল, তেওঁ কি ক'লে? নাম ধৰ্ম। নাম ধৰ্ম মানে কি? ঈশ্বৰৰ নাম শ্ৰৱণ কৰা, ঈশ্বৰৰ নাম কীৰ্তন কৰা, সেই নাম ধৰ্ম বিদিত কৰিলে। এতিয়া কথা হ'ল কি, যি নহওক, এতিয়া মূল কথালৈ আহোঁ। এতিয়া সেই সুকক ব্যাসে যেতিয়া ক'লে যে তুমি এটা ভাল পাত্ৰ লাগিব, যে কাক কম? এই যে ভাগৱত পঢ়িলে, ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে মানুহে মোক্ষ প্ৰাপ্তিত হ'ব, এতিয়া পাত্ৰ বিচাৰি ফুৰিছিলে। সেই পাত্ৰ বিচাৰোতে পালে যে পৰীক্ষিতে একমাত্ৰ ধাৰ্মিক লোক, যি কলিক নিগ্ৰহ কৰিবলৈ বিচাৰিছিলে, আকৌ কলিক নিগ্ৰহ কৰিব নোৱাৰিলে। কলিক দিলে দয়া পৰৱশ হৈ, আৰু কলিয়ে তেওঁৰ মূৰত উঠিলে বা তেওঁৰ লগে পাতক হ'ল। গতিকে দেখুৱাব যে পৰীক্ষিতে শাপগ্ৰস্ত হোৱাৰ পাছতো, মৃত্যু হ'ব বুলি জনাৰ পাছতো তেওঁ ঈশ্বৰৰ নাম গুণ শুনি তেওঁ মৃত্যু ভয় আঁতৰি গ'ল, যিটো ব্ৰহ্মজ্ঞান বুলি কয়। সেই বস্তুটো আঁতৰিবৰ কাৰণে, সেই বস্তুটো আঁতৰিব লাগিব, সেই বস্তু আঁতৰিবৰ কাৰণে এই যে ভাগৱত পঢ়িব লাগিব। সুকে সেইকাৰণে পৰীক্ষিত 7 দিন 7 ৰাতি ভাগৱত পঢ়ালে, শুনালে। যে বাকী যিবিলাক ঋষি আছিলে, সেই সকলোবিলাকৰ যিবিলাক জ্ঞান মাৰ্গ কৰ্মবৰ্গ আছিলে, সেইবিলাকৰ কাম নহ'ল, নিষ্ফল হ'ল। এতিয়া এইটো আমাক প্ৰমাণিত কৰিলে যে ভাগৱতখন শুনিলে বা ঈশ্বৰৰ নাম গুণ শুনিলে কৰিব পাৰি, অভয় হয়, মৃত্যু হয়তো নাইকিয়া হৈ যায়। আৰু মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনা সেইকাৰণে কীৰ্তন প্ৰতিখন ভাগৱতৰ তত্ত্বখিনি আনি ইয়াতে কৈ যাতে সাধাৰণ মানে ইমান ডাঙৰ কিতাপখন পঢ়িব নোৱাৰে, বুজিব নোৱাৰে, যাতে নকৰিলে। আৰু মাধৱ পুৰুষে ঘোষা শাস্ত্ৰখন প্ৰণয়ন কৰিলে শংকৰ গুৰুজনাৰ নিৰ্দেশত। এইটো হৈছে তত্ত্ব। সেইকাৰণে কৈছে কহিলা সুকে বেদান্তৰ মৰ্ম, শুনা পৰীক্ষিত কলিৰ ধৰ্ম। এতিয়া আমি মূললৈ আহিছো। পাখণ্ড মৰ্দনত কৈছে যে সুকে বেদান্তৰ মৰ্ম কৈছে। মৰ্ম মানে সাৰ তত্ত্বখিনি কৈছে। বেদান্তৰ সাৰ তত্ত্ব হৈছে ভাগৱতৰ তত্ত্বখিনি। কাক কৈছে? পৰীক্ষিতক কৈছে, শুনা পৰীক্ষিত কলিৰ ধৰ্ম। এতিয়া কলিৰ ধৰ্ম কি পৰীক্ষিত, তুমি শুনা। পৰীক্ষিতক ব্ৰহ্ম জ্ঞান দিবলৈ কৈছে। কি কৈছে? হে ৰাম কলিহে শ্ৰেষ্ঠ, 4 যুগ মাজে
ও প্ৰশংসে কলিক জ্ঞানী সমাজে। চাৰি যুগৰ মাজত কলিয়েই শ্ৰেষ্ঠ আৰু প্ৰশংসে কলিক জ্ঞানী সমাজে। এতিয়া জ্ঞানী সমাজে কলিক প্ৰশংসা কৰে। এতিয়া জ্ঞানী সমাজে কলিক কিয় প্ৰশংসা কৰে? জ্ঞানী সমাজ মানে কোন? জ্ঞানী কোন? যিজনে ঈশ্বৰৰ কথা জানে সেইটো জ্ঞান আৰু সেইটো বিদ্যা, আৰু ঈশ্বৰৰ কথা নুবুজাটো অবিদ্যা বা অজ্ঞানী। যিজনে ঈশ্বৰৰ কথা, ঈশ্বৰকে পৰম সত্তা, ঈশ্বৰৰ বাহিৰে কেও নাই, সেইটো হৈছে তোমাৰ জ্ঞান। এতিয়া সেইকাৰণে জ্ঞানীবিলাকে কলিক কয় কি কয়? অপ্ৰায়সে সিজৈ কলিত পুণ্য, কলিৰ শুনা যেন মহাগুণ। এতিয়া অপ্ৰায়সে সিজৈ কলিত পুণ্য, অপ্ৰায়সে মানে কি? প্ৰয়াস নকৰাকৈ কলিত পুণ্য অৰ্জন কৰিব পাৰে। এতিয়া প্ৰয়াস নকৰাকৈ কি মানে? চেষ্টা নকৰাকৈ। বোলে চেষ্টা নকৰাকৈ কেনেকে পুণ্য হব? বোলে কলিকাল এনেকুৱা কৃষ্ণ এনেকে বুলি কোৱাৰ লগে লগে পাপটো দূৰ হৈ যায়। এতিয়া আমি সাধাৰণ এটা কথা ক'ব পাৰোঁ, যেতিয়া মানুহ এজনে ভয় খায়, হো ৰাম বুলি কয়, হে কৃষ্ণ বুলি কয়, কৃষ্ণ বুলি কয়, ভয় খালে খুব কৃষ্ণ কৃষ্ণ, ৰাম 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 এনেকে বুলি কয়। আনকি মৰা মানুহটোক যেতিয়া শ্মশানত দাহ কৰিবলৈ সংস্কাৰ কৰিবলৈ নিয়ে, তেতিয়া ৰাম নাম সত্য বুলি কয়, তাত কোনো চেষ্টা নকৰে। অৰ্থাৎ ঈশ্বৰৰ নামেই পেলাই আমিতো দুৰ্গা, কালী, গণেশ বুলি আমি যদি খালে কিয় আমি ৰাম বুলি কওঁ? কোনে কয়? এই আত্মাৰামটো, আত্মাত যিটো আমাৰ ঈশ্বৰৰ পৰা আহিছে সি মাতে তেতিয়া। গতিকে সেইকাৰণে কৈছে কীৰ্তন কৰিব লাগিব, নাম গুণ গাব লাগিব, কিন্তু কৃষ্ণ বুলি ক'লে অপ্ৰায়সে কৰিছে। অপ্ৰায়সে সিজৈ কলিত পুণ্য, পুণ্যটো আহে কলিৰ শুনা যেন কলিৰ শুনা যেন মহাগুণ। এতিয়া গুণ, কলিৰ মহাগুণ কি? কলিত কৃষ্ণ বুলি ক'লেই দেখোন পুণ্য অৰ্জন হয়। অন্য কালত তোমাৰ পূজা পাঠ কৰি ক'ত পূজা কৰিব লাগিব? ইমান বছৰ খেতি কৰা ঠাইত, 12 বছৰ খেতি কৰা ঠাইত পূজা কৰিব লাগিব, য'ত ফল ওলায়, য'ত কুকুৰাৰ পাখি থাকিব নালাগিব, যিজনে পূজা কৰিব পাত্ৰজন হ'ব লাগিব, ধুনীয়া ব্ৰাহ্মণ হ'ব লাগিব, ব্ৰাহ্মণ হ'লেও নহ'ব লাগিব, তেওঁ পংক্তি দোষ থাকিব নালাগিব, বিভিন্ন আছে। এইবিলাক নহয়গে, সেই কালতে নহৈছিলে, কলিকালত নহয়। এতিয়া কলিকালত কৃষ্ণ বুলি চান্দালেও যদি লয় সিও পুণ্য হয়, আৰু নাম যেনে ভকতেও লয় তেওঁ পুণ্য হ'ব, সকলোৱে পুণ্য হ'ব। ইয়াত কোনো ধৰণৰ পাত্ৰৰ বিধান নাই। এতিয়া কৈছে কি? কৰিয়া কলিত কীৰ্তন অতি, পাৱে বৈকুণ্ঠক 34 জাতি। যে কলিত যদি কীৰ্তন কৰে সি বৈকুণ্ঠ হ'ব। এতিয়া বৈকুণ্ঠ মানে কি? ভগৱন্তই ক'ত থাকে? বৈকুণ্ঠ থাকে, বা পৰম ব্ৰহ্ম পৰম পদত থাকে। সেই পৰম পদে কি সৃষ্টি কৰিলে? স্বৰ্গ, মৰ্ত্য, পাতাল, ত্ৰিলোক সৃষ্টি কৰিলে, 3টা লোক সৃষ্টি কৰিলে। বৈকুণ্ঠ ত্ৰিলোকৰ ওপৰত, স্বৰ্গৰ ওপৰত। এতিয়া স্বৰ্গলৈ যাব নোৱাৰে মানুহ, দেৱ দেৱতাই কোনদিনে স্বৰ্গ যাব নোৱাৰিলে, কিন্তু মানুহে পাৰে। কিন্তু মানুহে কৃষ্ণ নাম লোৱাৰ লগে লগে তেওঁ স্বৰ্গ নহয় বৈকুণ্ঠলৈ যাব পাৰে। আমি সাধাৰণতে মানুহবিলাকে আৱেগিক হয়, মানুহজন বোলে স্বৰ্গীয় বুলি লিখোঁ, কিয়? যে স্বৰ্গত থাকিব। কিন্তু স্বৰ্গ এনেকুৱা জেগা যে তুমি পুণ্যৰ বলত স্বৰ্গ পালা হয়, কিন্তু যেতিয়া পুণ্যখিনি শেষ হৈ যাব আকৌ তললৈ গুচি আহিব লাগিব। বোলে স্বৰ্গৰ পৰা আহিব লাগিব ইয়ালৈ, আহি আছে স্বৰ্গৰ পৰা আহিব লাগিব ইয়ালৈ, কিন্তু আমাক স্বৰ্গটো নালাগে। গতিকে আমাক লাগিব একেবাৰে য'ৰ পৰা আহিব নালাগে, সেই য'ৰ পৰা আহিব নালাগে বুলি যদি ভাবো, তেতিয়া আমাৰ মৃত্যু ভয়টো নাইকিয়া হৈ যাব নহয়। যে আমাৰ দেহটোৱে কি কৰিছো, য'ৰ পৰা আমি আহিছো তলৈকে যাম, গতিকে মই নমৰো, দেহটো নাইকিয়া হৈ যাব। আমি যে চোলা এটা ফাটিলে আমি কওঁ যে মন বৰ ভাল চলাইছিলে, পিন্ধিছিলে, দুদিনমান পিন্ধাৰ ভাজে ফাটিল যেতিয়া বাদ দে পেলাই দিওঁ। সেই ভাৱটো যেতিয়া আমাৰ মনত আহিব সেইটো অভয়। আৰু সেই ভয়টো ক'ত আহিব? কোনো দেৱ দেৱতাক পূজা কৰিলে নাহে, কেৱল কৃষ্ণৰ মনত যদি আমি কৃষ্ণক ভাবো, তেওঁৱে পৰা আহিছে, তেওঁৱে সকলো সৃষ্টি কৰিছে চৰাচৰ জগতখন। গতিকে সেইটো কাৰণে 34 জাতি বুলি কৈছে। 34 জাতিৰ এটা উদাহৰণ দিছে। 34টা জাতি মানে যিমানবিলাক তলৰ জাতি বা ওপৰে যিমান সকলো জাতিয়েই ঈশ্বৰৰ নাম কৰিলে তেওঁ ক'ত যাব পাৰে? বৈকুণ্ঠত যাব। এতিয়া কৈছে সত্য যুগে ধৰি ধ্যান সমাধি, তেতাত সমস্ত জঞ্জে আৰাধি, দাপৰে পূজয় নানা ভক্তি ভাৱে, কলিত কীৰ্তনৰ সি গতি পায়। এতিয়া যুগবিলাকত সত্য যুগত ধ্যান সমাধি কৰিব লাগিব, ত্ৰেতা যুগত যজ্ঞ কৰিব লাগিব, দাপৰত পূজা কৰিব লাগিব ভক্তিভাৱে, এইবিলাক যুগৰ ধৰ্ম। এতিয়া কিন্তু কলিৰ কীৰ্তনৰ সি গতি পায়,
অৰ্থাৎ ধ্যান কৰি সমাধিস্থ হৈ যি ফল পাব, ত্ৰেতাত যজ্ঞ কৰি যি ফল পাব, আৰু দাপৰত পূজা কৰি যি ফল পাব, সেই ফলটো কলিত কীৰ্তন কৰি পাব। অৰ্থাৎ কৈছে ধ্যান কৰোঁতে কিমান হাজাৰ বছৰ ধ্যান কৰিব লগা হয়, কষ্ট নাখায় নমৰি। তাৰপিছত ত্ৰেতাত যেতিয়া তেওঁলোকে আহি পেলাই যোগ সাধনা কৰিব লাগে, কিমান কৰে। গতিকে দাপৰত পূজা কৰে, কিমান কষ্ট, কিমান আড়ম্বৰপূৰ্ণভাৱে কৰিব লগা হয়, অনাড়ম্বৰভাৱে নহয়। আৰু তাতো বহুত ভুল থাকে, বোলে এইটো কৰিলে সেইটো হ'ব, সেইটো আমুক তিথি আমুকত কৰিব লাগিব। ইমান দুষ্কৰ কাৰ্য, ইমান কঠিন কাৰ্যৰ মাজেদি গৈ ভগৱন্তক পাবলৈ ধৰে, কিন্তু কলিত কীৰ্তন কৰিলে সেই গতিয়ে পাব, যি গতি তেওঁলোকে হৈছে। এতিয়া আমাৰ আছে জ্ঞান বিজ্ঞান তলং ৰহস্য, 3টা ষ্টেপ আছে ভকতি মাৰ্গত। প্ৰথমে জানিলা, তাৰপিছত তুমি বস্তুটো বুজি পাই প্ৰয়োগ কৰিলা, তাৰপিছত নিমগ্ন হলা, শেষত একেবাৰে বিলীন হৈ গলা। সেইটো জ্ঞান বিজ্ঞান তলং ৰহস্য। তেওঁলোকৰ কলি যুগ, সেই যুগত কি হৈছিলে, তেওঁলোকে যজ্ঞ কৰি যোগ সাধন কৰি তেওঁলোকে যোগ হৈছিলে, যোগী হৈছিলে। আৰু ইয়াত তেওঁলোকে পূজা আৰু যজ্ঞ কৰি কৰি তেওঁলোকে সন্ন্যাসী হৈছিলে। আৰু কলি যুগত ঈশ্বৰ নাম লৈ 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 কি হ'বগে, ভকত হ'ব। এতিয়া সন্ন্যাসীজনে কি আছে, তেওঁ বিভিন্ন কৈছে পথে মোক এইটো লাগে, তেওঁ লক্ষ্মী বিচাৰিলে মোক ধন সম্পত্তি লাগে, সৰস্বতী বিচাৰিলে বিদ্যা লাগে, বিশ্বকৰ্মা বিচাৰিলে মোক যন্ত্ৰ লাগে। খালি লাগে কাৰণে আমি কৰোঁ, নালাগে। কিন্তু লাগোতে লাগোতে যেতিয়া উমুৱাই যাব, তেতিয়া একো নলগা হ'ব, আৰু তেতিয়া সংন্যাস হৈ যাব, সকলো এৰি দিব, সেইজন সন্ন্যাসী হ'ব। সেইটো বৰ টান কাম। তেনেকে যোগীজনক বিচাৰোঁতে বিচাৰোঁতে শেষত গৈ তেওঁ কি যে পৰম ব্ৰহ্মত লীন হ'বলৈ যাব, কিন্তু লীন হ'ব নোৱাৰে। প্ৰমাণ আছে, যেনেকৈ তপোবল সকলেও ঋষিসকলেও স্বৰ্গৰ যেতিয়া অপ্সৰা আহে, তেতিয়া তেওঁলোকে মুখত পৰি যায়, তেওঁলোকৰ জ্ঞানটো আকৌ নাইকিয়া হৈ যায়। কিন্তু এজন যদি ভকত হয়, সেই ভকতজনে কি হ'ব, তেওঁ ঈশ্বৰ তত্ত্ব যেতিয়া বুজি পাব, তেতিয়া তেওঁ কোন মাইকী মানুহ, কোন স্ত্ৰী, কোন পুৰুষ নিবিচাৰে। তেওঁ বিচাৰে আত্মা, আত্মাৰ কোনো স্ত্ৰী পুৰুষ নাথাকে, লিংগ নাথাকে। এগৰাকী মহিলা বা নাৰীৰ যিটো আত্মা, পুৰুষৰ যিটো আত্মা, আত্মাটো ভেদাভেদ নাই, আত্মাটো চৈতন্য শক্তি। সেই চৈতন্য শক্তিটো ক'ৰ পাইছে, পৰম ব্ৰহ্ম কৃষ্ণৰ পৰা আহিছে। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম পাইছে। সেই তত্ত্ব যেতিয়া বুজি পাব, তেতিয়া লোভ মোহ মায়া এই সকলোবিলাক নাইকিয়া হৈ যাব। গতিকে সেইটো মাত্ৰ ভকতি মাৰ্গত পাৰে, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত নোৱাৰে, ভকতি মাৰ্গত পাৰে। আৰু ভকতি মাৰ্গটো কেতিয়া পাৰে, কলিকালত পাৰে। আৰু সেইকাৰণে কলি কৈছে মহাশ্ৰেষ্ঠ। সত্য যুগে যত আছিল প্ৰাণী, কলিতে জন্মিব বোলে কৈখানি। এতিয়া সত্য যুগৰ প্ৰাণীবিলাকে ইমান কষ্ট পায়, তেওঁলোকে ভাবে যে কলিটো জন্ম বলৈ কৈখানি, বোলে কলিতে আমি কেতিয়া জন্ম ল'বলৈ পাম। সেই সত্য যুগৰ মানুহবিলাকে আমি কলিত যাওঁ, কলিটো নাম গালি ধৰণৰ মুক্তি পাই যায়। ইমান কষ্ট হয় ইয়াত। কলি যুগৰ সত্য যুগৰ সেই মানুহবিলাকে ভাবি থাকে, হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। তেওঁলোকে ভাবে যে হৰি নাম যদি ঘোষণা কৰি থাকো, গাই থাকো কলি যুগত, তেতিয়া নিশ্চয়কৈ আমি ভকত হৈ যাব পাৰিম। কিন্তু সত্য যুগতটো পৰা নাই, তাত ব্যৱস্থা নাই। সেইটো কাৰণে সত্য যুগত থকা মানুহবিলাকে ভাবে দোষৰ নিধি যদি কলি পাপী, আছে মহাগুণ আত তথাপি। এতিয়া আমি কলিকালটো দোষৰ পাপী বুলি কওঁ। দোষৰ নিধি, দোষৰ নিধি, নিধি মানে ভঁৰাল, তেজাৰী। এতিয়া দোষৰে ভৰা আমি কলিক পাপী বুলি কওঁ। কিয় কওঁ, যে কলিকালত বেয়া কৰ্ম হয়, ভাল কৰ্ম নকৰে, বোলে দোষৰে ভঁৰাল। কলিকালতহে জন্ম হলো, কলিকাল হলে আৰু কলিমলা পাতকত পৰিমেই। কিন্তু তাত মহাগুণ আছে, দোষৰ সাগৰ হলেও তাত মহাগুণ আছে। এতিয়া কি কব, ইয়ে ৰাম, কেৱলে কীৰ্তনে সংসাৰ তৰি, বন্ধ চিন্ধি হৈ আপুনি হৰি। দেখিছেনে, কেৱলে কীৰ্তনে সংসাৰ তৰি, কেৱল ঈশ্বৰৰ নাম গুণ লোৱাৰ লগে লগেই সংসাৰৰ পৰা তৰণ কৰিব পাৰে। সেইটো এটা মহাগুণ, সেইটোক অন্য যুগত কৰিব নোৱাৰে। বন্ধ চিন্ধি, অৰ্থাৎ এই মায়া মোহ লোভ মোহ এইবিলাকৰ চিনি হৈ আপুনি হৰি। আপুনি হৰিময় হৈ যাব পাৰে। আপুনি হৰি হৈ যাব মানে কি, যে মই আত্মতত্ত্ব বুজি পালো, মই কি বুজি পালো, হৰিময় হৈ গলো। কলিত কীৰ্তনে হৈ ভকত, আত পৰে লাভ নাহি লোকত। মানে কলিত কীৰ্তন কৰিলে ভকত হব পাৰি। এতিয়া ভকত বুলি ক'লে আমি যেতিয়া নাম গাওঁ সেয়া ভকত নহয়।
যাৰ লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ মদ মাচৰ্য এই সকলোবিলাক নাই, অৰ্থাৎ তেওঁ জ্ঞান বিজ্ঞান তদং কৰি যে তেওঁ ৰহস্যত সোমাই গ'ল, সেইজনে ভকত। তথাকথিতজন ভকত নহয়, যে কলিত কীৰ্তন কৰিব লাগিব ঈশ্বৰৰ নাম লৈ লৈ, সেই ভাৱটো যেতিয়া আহিব তেওঁ ভকত হ'ব। কলিত কীৰ্তনৰ হোৱাই ভকত, কীৰ্তন কৰি ভকত হ'ব। সেই যুগত আকৌ কি হয়, তেওঁলোকে সন্যাসী হ'ব লগা হয়, যোগী হ'ব লগা হয়, বহু কষ্টৰ মাজেদি। সেই যুগৰ ভকতজনক যোগী বুলি কয়, আৰু এজনক কোৱা হয় কি বুলি কয়, সন্যাসী বুলি কয়। কিন্তু কলি যুগত সেইজন ভকত। আতপৰে লাভ নাহি লোকত, আৰু তাৰ ধৰা অন্য লোকত কোনো লাভ নাই। আমাৰো বোলে চিত্ত নেদাত হাৰি, একাদশ স্কন্ধ চাৱা বিচাৰি। এতিয়া কোনোবাই কৈছে, যদি এই কথা নিশ্চয়কৈ জানিবা, তুমি একাদশ স্কন্ধত চোৱা। এতিয়া একাদশ স্কন্ধ ক'ৰ? ভাগৱতৰ। ভাগৱতৰ একাদশ স্কন্ধত শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰেৰণৰ গোটেই তত্ত্বখিনি আছে। উদ্ধৱে কাক কৈছিলে? একাদশ স্কন্ধ চালেই গম পাবা যে কৃষ্ণই যে সৰ্বোচ্চ। কৃষ্ণ কলিত লোকে আতি পাপ মতি, নেসাধৈ আন ধৰ্মে আৰগতি। কলিৰ লোকবিলাক অতি পাপমতি, পাপৰ দুখত থাকে, নেসাধৈ আন ধৰ্মে আৰগতি। গতিকে কোনো ধৰ্মই তেওঁক উদ্ধাৰ কৰিব নোৱাৰে কলি মানুহৰ পাপীবিলাকে। কি কাৰণে? যে পূজা কৰিব লগা হলে, মানুহজন সাধনা কৰিব লগা হলে এইকেইটা গুণ লাগিব। সেইকেইটা গুণ নাথাকে, কলিয়ে পাপ দি দিবই। গতিকে পাপৰ পৰা মুক্ত হ'বৰ কাৰণে কি কৰিব লাগিব? যে কলিত ঈশ্বৰৰ নাম ল'ব লাগিব। এতিয়া কলিত আছেই, পঞ্চ মহাপাপ আছে, বিভিন্ন পাপ কৰে, অগম্য গমন কৰে, সুৰা খায়, বেয়া বস্তু যায় বা বেয়া কাম কৰে, কৰিবই, এইটো কলি ধৰ্ম। কিন্তু সেইবিলাকৰ পৰা সাধিবৰ কাৰণে এতিয়া সেই মানুহজনে গৈ এতিয়া এজন মদাহী এজন পাপী মানুহে গৈ পূজা কৰিব নোৱাৰে। সেই পূজা কৰিব নোৱাৰে, তই এইবিলাক কাম কৰ। কিন্তু পাৰে, কলিত পাৰে, ঈশ্বৰৰ নাম ল'ব পাৰে। ঈশ্বৰৰ নাম লোৱাৰ লগে লগে সকলোবিলাক নাইকিয়া হৈ যায়। সেইটোৱেই এই ৰাম নাম যিটো সততে গাৱৈ, সেহিকে হাততে মুকুতি পায়। সি যদি ৰাম নাম যদি সততে গায়ে থাকে, সকলো সময়তে ৰাম নাম যদি গাই থাকে, ৰাম নাম তাৰমানে ৰাম 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 কৃষ্ণ 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 চবতে ক'ব নালাগে, সেইটো কোৱাটো সম্ভৱ নহয় বা মানুহবিলাকে কিবা ক'ব। কিন্তু মনত যদি ৰাম কৃষ্ণ, মই বোলো কৃষ্ণ ৰাম মনতে ভাবিলে এইটো কোনো অপকাৰ নহয়। সেইটো যেতিয়া সততে মনতে গাৱা মানে ভাবি থাকে, তেতিয়া হাততে মুকুতি পাব, মানে এই সংসাৰ বন্ধৰ পৰা সি আঁতৰি যাব পাৰিব। দুষ্ট চিত্তু যদি হৰি সুমৰয়, তথাপিতো তাৰ পাতক হয়। দুষ্ট চিত্ত, এতিয়া দুষ্ট চিত্ত মানে কি? যে যি চিত্ত, যি দেহটো য'ত, এটা মই দেহ, মোৰ চিত্তটো আছে, মই বেয়া কাম কৰিছো, গতিকে মই দুষ্ট চিত্ত হলো। মই বেয়া কাম কৰিছো, দুষ্ট চিত্তও কি কৰে? যদি হৰি সুমৰণ, কৃষ্ণৰ নাম যদি সুমৰণ কৰে, তেতিয়া তথাপিতো তাৰ পাতক হৈ, দুষ্টচিত্ত হলেও তাৰ পাপটো নাইকিয়া হৈ যায়। কিন্তু অন্য যুগত নহয়, সি পূজা কৰিব লাগিব, প্ৰাচিত্য বিধান আছে, সেইবোৰ ইয়াত নাই। কৰে মানুহবিলাকে, ভুলতে কৰে। অনিচ্ছাত যিটো অগণি পোলে, বিষ্ণু ধৰ্মোত্তৰ আগমে বোলে। এতিয়া চা, আগম বুলি শাস্ত্ৰ এখন আছে, বিষ্ণু ধৰ্মোত্তৰ আগম শাস্ত্ৰ। এতিয়া পৃথিৱীত দুটা শাস্ত্ৰ আছে, এটা আছে আগম, এটা আছে নিগম। এতিয়া আগম শাস্ত্ৰত কি কৈছে? পূজা পাঠ কৰিছে, আগমন, আহি থাকিব লাগিব। মানে তই পূজা কৰিলি, পুণ্য অৰ্জন কৰি স্বৰ্গলৈ গলি, কিন্তু আকৌ পৃথিৱীত গুচি আহিলে। নিগম মানে ইয়ালৈ আহিব নালাগে। এতিয়া কৃষ্ণৰ নামত থকা শাস্ত্ৰবিলাক হৈছে নিগম। কিন্তু বিষ্ণু ধৰ্মোত্তৰখন আগম শাস্ত্ৰ, তাত বিভিন্ন পূজা সংস্কাৰ বিধি আছে। বিষ্ণু ধৰ্মোত্তৰ শাস্ত্ৰ, আগম শাস্ত্ৰও কৈছে যে অনিচ্ছাটো যিটো অগণি পলে, মানে ইচ্ছা নকৰাকৈও যদি ঈশ্বৰ নামটো লয়, তেতিয়া পলে মানে দগ্ধ হয়। কি হয়? পাপটো দগ্ধ হৈ যায়। কাৰণ সেই যুগৰ ইচ্ছা আছিলে কি? যে ঈশ্বৰৰ নাম ল'বা, যুগ ধৰ্মটো কৰিবা, যজ্ঞ কৰিলা, পূজা কৰিলা, ঈশ্বৰৰ 8 নাম বা 10 নাম ল'লা, তাৰপিছত তুমি মুক্তি পাবা। ধ্যান কৰি ঈশ্বৰৰ 12টা নাম ল'লা, এনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থা আছে। মানে শেষত গৈ ঈশ্বৰৰ নামটো ল'ব লগা হয়। আৰু সেইটোকে কৰ্ম অনুসাৰে আমাৰ মানুহবিলাকে এতিয়া কি কৰিবলৈ লৈছে? যে হয়, মই শ্ৰাদ্ধ পিণ্ড কৰো, আৰু শেষত শ্ৰাদ্ধ পিণ্ড কৰি আঁতৰাই পেলাই আমি ৰাম নামে শুদ্ধি কৰো। এই ধাৰণা সেই যুগত আছিলে কি? যে ঈশ্বৰৰ নামটো পূজা কৰাৰ পিছত যদি ঈশ্বৰৰ নাম লয়, তেতিয়া ফল হয়। সেইটোকে আকৌ কলিকালত আনি সোমাই দিলে নহয়। কলিকালত আনি পেলাই কি কৰিলে? দুৰ্গা পূজা পাতে, ৰাম নাম লয়, গাব নালাগে, আচলতে লাভ নাই।
শ্ৰাদ্ধ পাতিলে, শ্ৰাদ্ধ পাতি পেলাই কি কৰিলে, শ্ৰাদ্ধ পিণ্ড কৰিলে, যিটো পিণ্ড ব্যৱস্থা কলিযুগত একেবাৰে নাই আৰু ব্যৱস্থাই নাই, আনি পেলাই হেৰি কৰে যে আমি নাম এষাৰ গাওঁ, নাম এষাৰ আমি শুদ্ধ কৰোঁ। সেই ধাৰণাটো, সেই যুগৰ ধাৰণাটো আনিলে, এইটো মানুহৰ ভুল ধাৰণা, দোষ নাই। আমাৰ যিবিলাক আছে সেইবিলাকে সেই ধাৰণা নাই। ইয়াত একো কৰিব নালাগে, শ্ৰাদ্ধ পিণ্ড যজ্ঞ পূজা একো কৰিব নোৱাৰো, কাৰণ কৰিলে দোষে চুব, কৰিব নোৱাৰি। বস্তুটো ভাল বেয়াটো কথা নাযাওঁ, যেতিয়া কৰিবই নোৱাৰি নাই, গতিকে নাই যেতিয়া নথকা বস্তু বা জোৰ জবস্তি যদি কৰিবলৈ যায় দোষটো পাতিলেও হ'ব, নাই নাই। গতিকে সেই যুগৰ ধৰ্ম ইয়াত আমি যদি আনি পেলাই প্ৰতিষ্ঠা কৰিবলৈ যাওঁ তেতিয়া দিগদাৰ হ'ব। এই গাত বোকা খানি লোৱা নিচিনা হ'ব, গাত বোকা খানাৰ পিছত গাটো ধুলে কিবা খজুতিটো হ'বই বীজাণু লাগি। গতিকে সেইকাৰণে সেই কথাটো ইয়াত কোৱা হৈছে, ঘোৰ সংসাৰৰ মুখ্য আশুধি হেন হৰি নাম এৰি বিবুধি। এতিয়া ঘোৰ সংসাৰৰ ঔষধ মানে প্ৰতিকাৰ হৈছে হৰি নাম। তাক এই কিয়তে বিবুধিত পৰিবি, লোভিবে মুকুতি কোনো উপায়, মিছাতে পণ্ডিত ফুৰৈ বোলাই। এতিয়া মুকুতি লাভ কৰিবৰ কাৰণে কোনো উপায় সিহঁত দিব নোৱাৰে, আৰু সিহঁতে পণ্ডিত কৰি ঘূৰি ফুৰে যে মই পণ্ডিতে কৈছো আমুকটো কৰক, তামুকটো কৰক, গ্ৰহ দিয়ক, দৈৱ দুখ দিয়ক, আজি আমুকটো হৈছে আমুক কৰক, সেই পণ্ডিতালি কৰি ফুৰে। নাৰদে কহন্ত মুনিক মাতি, আচাৰ্য আচাৰ্য দেখি বাতি। এতিয়া নাৰদে মুনিক মাতি কাই আছে, ব্যাসকানি কৈছে এইবিলাক কি হৈ আছে, আচাৰ্য আচাৰ্য দেখি বাতি। হৰি হেন নাম আচৈ বিয়াপি, সংসাৰ তাপত মৰৈ তথাপি। হৰি নামে চবফালে বিয়পাই দিয়কচোন, চবফালে বিয়পি আছে, হৰি নামটো ললে হয়, কিন্তু তথাস্য সংসাৰৰ তাপত মৰি আছে, হৰি নামটো নলয়। আমুক হৈছে পূজা এভাগ যাওঁ, আমুক হৈছে মন্দিৰত যাওঁ, তামুকত যাওঁ, কিবা কৰো, কিন্তু হৰি নামটো ললে যে তই আচলতে তীৰ্থ চাব নালাগে। আমি তীৰ্থ কৰিবলৈ যাওঁ, কি লাভ হয়, একো লাভ নহয়, মনৰ শান্তিৰ কাৰণে যাওঁ। ঘৰতে থাক, ক'তো যাব নালাগে, ঈশ্বৰৰ নামটো লওক। সেইখন হৈছে আমাৰ দেহটোৱেই হৈছে নামঘৰ, আমাৰ দেহটোৱে মন্দিৰ বুলি ভাবি ল'ব লাগিব। হৰি নামে নামে নিশ্চয় মোহৰো জীৱন নাৰদে কয়। এতিয়া নাৰদে মুনিক কৈছিলে কাক, এই ব্যাসক কৈছিলে, বুজি পাইছেনে? কহন্ত মুনিক মাতি, এই যে নাৰদে কহন্ত মুনিক কৈছে যে হৰি নাম নাম লৈ আছো, নাম লৈ পেলাই মোৰ জীৱন, মোহৰ জীৱন নাৰদে কয়। মোৰ জীৱনটো কি কৈছে ন, নাৰায়ণ 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 নাৰায়ণে লৈছে, অন্যটো লাভ নালাগে। গতিকে মোৰ সেইটোৱে জীৱন। কলিৰ কালে আউৰ আতপৰ, নাহি 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 গতি লোকৰ। যে এতিয়া চা, গুৰুজনে ইমান সুন্দৰকে আছে, কলিৰ কালে আউৰ আতপৰ, নাহি 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 গতি, নাহি নাহি তিনিটা কৈছে, বা তিনিবাৰ শপত খুৱাইছে, বা তেওঁ তিনিবাৰ শপত খাই কৈছে নাই নাই নাই, যদি গতি পাব লগা হয় তেতিয়াহ'লে ঈশ্বৰ নামৰ বাহিৰে কলিত কোনো গতি নাই। কলিৰ কালে আউৰ গতি, আউৰ গতি আউৰ আতপৰ, নাহি 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 গতি লোকৰ। একদম খাটাংকে কৈ দিছে, শংকৰ গুৰুজনাই খাটাংকে আমাক কৈ দিছে যে ইয়াৰ কোনো, কিন্তু আমি বিশ্বাস নকৰোঁ। শংকৰ গুৰুজনা এজন ভগৱন্তৰ অৱতাৰী পুৰুষ, তেওঁ কিয় অৱতাৰ হ'ল? এই কলিকালত ভগৱন্তই ভকত, কৃষ্ণ ভকত, শংকৰ ভকত হিচাপে আহিলে কি কাৰণে? আমাক এই বস্তু বুজাবলৈ যে আমি পূজা কৰি লাভ নাই, আমি পূজাক ঘীন কৰা নাই, অৱজ্ঞা কৰা নাই, যিটো এইটো ধৰ্ম নহয়, এইটো যুগত নহয়, সেইকাৰণেহে কৈছো আমি পূজাটোক বেয়া বুলি কোৱা নাই, পূজাটো ইয়াত কাম নাই, নিষ্ফল। সেইকাৰণে কৈছে নাৰদে দিলন্ত তিনি কতপা, আকৌ নেমানিব কোনেনো লপা। ইমান নাৰদে তিনি কতপা, তিনিবাৰ কতপা মানে দঢ়াই কৈছে, তিনিবাৰ কৈছে যে মই তিনিবাৰ কৈছে কলি যুগত আৰু কোনো ধৰ্ম নাই, নাহি 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 গতি লোকৰ, নাৰদে দিলন্ত তিনি কতপা। নাৰদে মোৰ জীৱনটো কৈছে, মই এইটো মই দঢ়াই কৈছো। নাৰদৰ বাণী শিলাৰ ৰেখা, বৃহৎ নাৰদ বিচাৰি দেখা। এতিয়া বৃহৎ নাৰদী বুলি এখন কিতাপ আছে বা শাস্ত্ৰ আছে, য'ত নাৰদে এই কথাখিনি কৈছিলে যেন তেওঁৰ বাণী শিলাৰ ৰেখা। কিয় ৰেখা? যে কলিকালত ঈশ্বৰৰ নাম ললে, আনকি সেই ধ্যান কৰা যুগতো, দাপৰ যুগতো তেওঁলোকে যুগ ধৰ্ম কৰাৰ পাছতো ঈশ্বৰৰ নাম লবলৈ বাধ্য হয়। তাৰমানে ঈশ্বৰৰ নামে শ্ৰেষ্ঠ, সৰ্বযুগত শ্ৰেষ্ঠ, আৰু কলিত মহাশ্ৰেষ্ঠ কৃষ্ণ। সমস্ত লোকৰ ধৰ্ম কৰি, এতিয়া সমস্ত লোকৰ ধৰ্ম মানে কি? লোকৰ মানে অন্য নহয়, লোক মানে সেই মানুহবিলাকে কৰি থকা যি ধৰ্ম, যাগ যজ্ঞ পূজা চলি আছিলে,
সমস্ত লোকৰ ধৰ্মকে এৰি সেইবিলাক এৰি দিয়া, বিষ্ণুৰ নামক সততে ৰৰি, ৰৰি মানে উচ্চাৰণ কৰা, যে এইবিলাক এৰি দিয়াচোন, কেৱল বিষ্ণুৰ নাম লোৱা। আমি ভয় খাওঁ সেইটো কাৰণে, এইটো কৰিলে সেইটো হ'ব, আমুক কৰিলে কৃষ্ণ কওঁ, আকৌ আমি কৃষ্ণ নামটো আত্মাই বিশ্বাস, সেইটো আনকি এতিয়া আৰু এতিয়া কি হয়, আমি আকৌ কি কওঁ, আমি গ্ৰহ পূজা পাতো নহয়, নৱগ্ৰহত যাওঁ, 9টা ঘৰত পূজা দিবলৈ যাওঁ, কি লাভ হৈছে? কৃষ্ণ কয়, কিন্তু তাত কৃষ্ণ কৰি লাভ নাই, গৈছে বেলেগ। গতিকে বিষ্ণুৰ নাম সততে ৰৰিব, এটা সমস্ত লোকৰ ধৰ্মই। সিজনে যি গতি লভিবে সুখে, সমস্ত ধাৰ্মিক নাপাৱৈ দুখে। জানিয়া হৰিক সততে স্মৰ, ক্ষণেক নপাহাৰিবা নৰ। যত মহা পুণ্য মহাপাতক, ই দুয়ো কিংকৰ জানা প্ৰত্যেক। এতিয়া চাবি, সিজনে যি গতি লভিব সুখ, সেইজনে কোনটো গতি পাব? সমস্ত ধাৰ্মিক সেইজনে ঈশ্বৰ নাম ললে যি সুখ পাব, সমস্ত ধাৰ্মিক নাপাৱে দুখে। বাকী বিলাকত দুখ পাব, সুখ নাপায়। জানিয়া হৰিক সততে স্মৰ, তই যদি জানিছই সততে স্মৰ কৰ, ক্ষণিকো নপাহৰিবা নৰ, এক ক্ষণকো তুমি নৰ, তুমি পাহৰি নাযাবা। যত মহা পুণ্য মহাপাতক, ই দুয়ো কিংকৰ জানা প্ৰত্যেক। ইমান সুন্দৰকে কৈছে যে মহাপাতক দূৰ কৰি মহাপুণ্য অৰ্জন কৰিব লগা হলে আমি বিষ্ণুৰ নাম সততে উচ্চাৰণ কৰিব লাগিব। আৰু দুটা কথা হৈছে কি, যে ই দুয়ো কিংকৰ জানা প্ৰত্যেক। এই দুইৰে কিংকৰ মানে দুইৰে দাস কি? কোন কি দাস কচোন? এটা হৈছে বিষ্ণুৰ নাম সততে ধাৰণ কৰা, এটা হৈছে হৰিক স্মৰণ কৰা, সততে হৰি নাম উচ্চাৰণ কৰা আৰু হৰি নাম ধ্যান কৰা। সেইটো কৈছে যে ই দুইৰো কিংকৰ, যে ঈশ্বৰৰ নাম উচ্চাৰণ কৰা আৰু হৰিক স্মৰণ কৰা, সেই দুটাৰ কিংকৰ হৈছে কি? দাস হৈছে, পাপৰ দূৰ হৈ যাব। গতিকে আমাৰ দুইৰো কিংকৰ কি? বিষ্ণুৰ নাম সততে উচ্চাৰণ কৰা বা হৰিক স্মৰণ কৰা। স্মৰণে পাতক দহয় বুলি কৈছে, সেইকাৰণে যে স্মৰণ কৰিলে সমস্ত পাপ দূৰ হয়। তথাপিতো যদি চিত্ত নেদাত হাৰি, যদি তুমি তাকো যদি মই মনত নাবাচ, পদ্ম পুৰাণতো চাৱা বিচাৰি। এতিয়া পদ্ম পুৰাণ যিখন আছিলে, পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডটো চাব লাগিব। পদ্ম পুৰাণৰ বহুকেইটা খণ্ড আছে, স্বৰ্গ খণ্ডটো আছে সেই বস্তু। আৰু ক'ত কৈছে, এইবিলাক মাধৱ পুৰুষে বুজাই দিছে যে বিষ্ণু ধৰ্মতৰ আগম শাস্ত্ৰত আছে, তাৰপিছত বৃহৎ নাৰদীত আছে, তাৰপিছত কৈছে পদ্ম পুৰাণত আছে। মই কোৱা নাই, মই এতিয়া মাধৱদেৱে উলিয়াইছে বুলি ক'ব নহয় কোনোবাই, অপৰাধ হৈছে। মাধৱদেৱ নাই, শংকৰদেৱে ক'ব যে এইটো মই আমুকৰ পৰা কৈছো বুলি ক'ব নহয়, মই নিজে কৈছো বুলি ক'ব নহয়, নাই কোৱা, শাস্ত্ৰই কৈছে। হা, বৃহৎ সহস্ৰ নামত, বৃহৎ সহস্ৰ নামত আছে, নাপাইলে আমাক নিন্দিবা পাছে। যে সেই সহস্ৰ নামত লিখা আছে, বৃহৎ সহস্ৰ নামৰ পুথিখনত, যে ঈশ্বৰৰ বাহিৰে একোৱে ল'ব নালাগে, যদি নোপোৱা তেতিয়া আমাক ঠাট্টা কৰিবা। এয়া হৈছে গুৰুজনে আমাক স্থিৰভাৱে ঈশ্বৰৰ নাম ল'বলৈ আমাক এটা সিদ্ধান্ত দিছে। আমি সেইবিলাক পুৰাণ বেদ পঢ়া সমৰ্থ নহয়, বুজি নাপাওঁ। গতিকে গুৰুজনে সেই ইমান ডাঙৰ কাম কৰিছিলে। কহিলা সুকে পৰমাৰ্থ বাণী, মহাভাগৱত শাস্ত্ৰ প্ৰমাণী। এতিয়া সুকে পৰমাৰ্থ বাণী, পৰম অৰ্থ, পৰমাৰ্থ, পৰম যদি ঈশ্বৰৰ কথা আছে, সুকে সেয়া কাক কৈছিলে? পৰীক্ষিতক কৈছিলে। এতিয়া পৰীক্ষিতক কওঁতে সেই কথাখিনি পৰীক্ষিত কোৱাৰ যোগেদি আমাক কৈছে ভাগৱতক। মহাভাগৱত শাস্ত্ৰ প্ৰমাণী, মহাভাগৱতখন প্ৰমাণিক শাস্ত্ৰ। ইমান প্ৰমাণ, নেৰিবা কীৰ্তনৰ দুষ্টৰ বোলে, পবিত্ৰ কৰা হৰি হৰি ৰোলে। অৰ্থাৎ কীৰ্তন তুমি এৰি নিদিবাই। কোনো বেয়া ভাৱ আহিলেও তুমি কীৰ্তনৰ প্ৰতি বুজিব লাগিব যে ঈশ্বৰ তত্ত্ব আছে, গতিকে তুমি হৰি হৰি কৰি ঘোষা। বুজি পাইছনে? এই কথাষাৰ কৰিবৰ কাৰণে, ভগৱন্ত পুৰুষৰ সেই বাণী ক'বৰ কাৰণে আমাক মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাই এই কথাখিনি আমাক পাখণ্ড মৰ্দনৰ প্ৰথম অধ্যায়তে আমাক এই কথাখিনি ক'লে। আজি এই কথাখিনিকে আমি এটা আলোচনা কৰিলোঁ, আৰু আলোচনা কৰি আমি হৰিকে স্মৰণ কৰিছোঁ। গতিকে এই স্মৰণৰ যোগেদি আৰু উচ্চাৰণ, এই দুইৰে কিংকৰ হৈ যাব লাগিব। আৰু সেই দুইৰে কিংকৰ যেতিয়া আমি হৈ যাব আমি সকলোৱে, তেতিয়া আমাৰ কি হ'ব? তেতিয়া আমাৰ সেই বেয়া বস্তুবিলাক নাহিব। গতিকে এই কথাষাৰ ভাগৱতত আছে, ঘোষাত আছে। এই কথাখিনি আমি সেইকাৰণে
মহাপুৰুষ কৃপাল গুৰু শংকৰ গুৰুজনাৰ কীৰ্তন আমাক ভাগৱতৰ দশম ৰত্নাকৰ গুৰুজনাই মাধৱ পুৰুষে দি গৈছে, নামঘোষা দি গৈছে। এই সময়ত এই তত্ত্ববিলাক ধুনীয়াকৈ বুজাই থোৱা আছে। গতিকে আমি এই সকলোবিলাক পঢ়ি আমি কীৰ্তন সেইকাৰণে কৰিলোঁ, সেইকাৰণে বুজি পাব লাগিব। আমাৰ মনটোৱে সদায়, দেহাটোৱে সদায় সুখ বিচাৰি পেলাই আমি জ্ঞান মাৰ্গ কৰ্মগত ঘূৰি ফুৰেই, কিন্তু মনক বুজিব লাগিব, যে মনক বুজাব লাগিব যে এইটো যুগ ধৰ্ম নহয়। গতিকে এইখিনি কথাই কোৱা হ'ল। এইখিনি কথা আমি এই বিভিন্ন লোকৰ মুখত শুনাৰ পৰা কৈছোঁ। বিশেষকৈ আমাৰ বাৰে বাৰে মই কৈ আছোঁ, আমাৰ পুণ্যশ্লোক প্ৰভুজনাই আমাক অতি সুন্দৰভাৱে আমাকখিনি তত্ত্ব দিছে আজি বহু বছৰ ধৰি। সেইখিনিকে আমি স্মৰণ কৰিছোঁ আৰু কওঁতে মেলোতে বহুখিনি আমাৰ অপৰাধ হৈছে, নোহোৱাকৈ থকা নাই। আমি শেষত কওঁ জয় ৰাম বোলা, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। খাওঁতে মতে কৰা প্ৰাৰ্থনা অপৰাধ বিনাশন, তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, অনগতি নাহিকে মানে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰিছিলে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই, নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু প্ৰভু, আমাৰ পৰম কৃষ্ণ হৰি হৰি। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচক, বুখে তোৱা গুণনাম মুখে তোৱা। মাধৱ মাধৱ কৃষ্ণ 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 কৃষ্ণ, ঔ হৰি ঔ ৰাম।